কোলাহল আৰু নীৰৱতাৰ সিপাৰে আমি মূলতঃ পৰিৱেশ বিষয়ক গ্ৰন্থ আমি সাধাৰণতে পৰিৱেশ বিষয়ক গ্ৰন্থত এটা কথা লক্ষ্য কৰোঁ যে তাত তাত্ত্বিক কথাবিলাক থাকে তাৰ বাবে হয়তো কিছু পাঠকে তেনেকুৱা ধৰণৰ কিতাপবিলাক পঢ়িবলৈ কিছু অস্বস্তিবোধ কৰে গতিকে আমি ইয়াত সেই তাত্ত্বিক কথাবিলাকৰ পৰা আঁতৰি যাতে ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি সকলো মানুহে সহজ সৰলভাৱে সেই পৰিৱেশৰ কথাবিলাক বুজিব পাৰি সেই কথাখিনি গুৰুত্ব দি আমি কিতাপখন লিখিবলৈ চেষ্টা কৰিছোঁ ইয়াত আমি বহু সময়ত দেখা যায় যে আমাৰ পৰিৱেশ বিষয়ক লেখা সময়ত এটা কথা কোৱা হয় যে আমি গছ কাটিব নালাগে বা গছ সংৰক্ষণ কৰিব লাগে কিন্তু কেনেকৈ কামটো কৰিব লাগে কথাটো কোৱা নহয় গতিকে ইয়াত আমি তেনেকুৱা কিছুমান কথা লিখিছোঁ লগতে ধৰক কেতিয়াবা বন্যপ্ৰাণী এটা আমাৰ মাজলৈ আহিলে আমি কেনেকৈ তেওঁক উদ্ধাৰৰ বাবে কেনেকৈ কামখিনি কৰিম বন বিভাগক কেনেদৰে খবৰ দিব পাৰিম সেই কথাবিলাক আমি ইয়াত লিখিছোঁ লগতে আমাৰ ধৰক এতিয়া বৰ্তমান সময়ত দেখা দিয়া এটা সমস্যা হৈছে পথ বহলোৱাৰ নামত গছ কটা গতিকে সেই পথ বহলোৱাৰ নামত গছ কটাটো আমি কেৱল সামাজিক মাধ্যমত বা লিখি আমি বন্ধ কৰিব নোৱাৰোঁ তাৰ বাবে আমি কেনেকুৱা ধৰণৰ বিকল্প ব্যৱস্থা আছে যিটো আমাৰ চৰকাৰীভাৱে আছে সেই কথাবিলাক ইয়াত উনুকিওৱা হৈছে লগতে আমাৰ লখিমপুৰৰ লগতে অসমৰ গৌৰৱস্বৰূপ চিয়া নাহৰৰ বিষয়ে আমি ইক' ট্ৰেভেলজি নামৰ এটা ছিৰিজত লিখিছোঁ লগতে ইক' ট্ৰেভেলজিৰ যিটো ধাৰণা সেই ধাৰণাটো দিবলৈ চেষ্টা কৰিছোঁ লগতে আমি নিজে সগুণ সংৰক্ষণৰ লগতে বিভিন্ন স্থানত কৰি থকা কামবিলাকৰ কথাও উনুকিয়াইছোঁ